পোনপ্ৰথমে কোকৰাঝাৰৰ আমাৰ সাংবাদিক বন্ধুসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। নিখিল বড়ো ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যালয় বডোফা হাউচৰ পৰা আজি আমি শিক্ষাৰ লগত জড়িত বহুতো বিষয়ৰ ওপৰত আমি এই প্ৰেছ মিট আমি আয়োজন কৰিছোঁ। মূলতঃ গুণোৎসৱ 2024 জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হৈছিল আৰু এই গুণোৎসৱৰ সময়ত ক্লাছ 6ৰ বিজ্ঞান আৰু অংক যি বিষয় আছিল সেই বিষয়ত ইংৰাজী মাধ্যম তাত ব্যৱহাৰ কৰা হৈছিল আৰু ইয়াৰ কাৰণে নিখিল বড়ো ছাত্ৰ সন্থাই ৰাষ্ট্ৰীয় শিক্ষা নীতি আধাৰ সেই আধাৰত মাতৃভাষা মাধ্যম বড়ো মাধ্যমত ইয়াত কুৱেশ্যন পেপাৰ ছপাব লাগে বুলি আমি দাবী জনাইছিলোঁ আৰু সেইকাৰণে আমি গুণোৎসৱ বৰ্জন কৰিব লগা হৈছিল, আমি প্ৰতিবাদ জনাব লগা হৈছিল, যাৰ কাৰণে 11,000 ছাত্ৰ ছাত্ৰী ইয়াত ক্ষতিগ্ৰস্ত হৈছিল বা তেওঁলোকে পৰীক্ষাৰ পৰা ডিপ্ৰাইভ হ'ব লগা হৈছিল। আমি অনিচ্ছাকৃত সত্ত্বেও আমি এই গুণোৎসৱ প্ৰতিবাদ আৰু বৰ্জন কৰিবলৈ বাধ্য হৈছিল, কাৰণ আমি মাতৃভাষাক মাধ্যমক গুণগত শিক্ষা আৰু ভাল শিক্ষা আৰু মাতৃভাষা মাধ্যমেদি বড়ো জাতিক আগুৱাই নিয়াৰ ক্ষেত্ৰত আমি গুৰুত্ব সহকাৰে আমি কাম কৰি আহিছোঁ। আৰু যোৱা 16/2/2024 যোৱা পৰহি অসমৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াৰ লগত আৰু সমগ্ৰ শিক্ষা অভিযানৰ MD ওম প্ৰকাশ ডাঙৰীয়াৰ লগত নিখিল বড়ো ছাত্ৰ সন্থা আৰু বড়ো সাহিত্য সভা আমি একেলগে আমি আলোচনাত মিলিত হওঁ আৰু ৰাজ্য চৰকাৰে আমাক আমন্ত্ৰণ জনাইছিল। সেই আলোচনাত সিদ্ধান্ত হয় যে ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক ভৱিষ্যত আৰু তেওঁলোকক ন্যায় প্ৰদানৰ স্বাৰ্থত গুণোৎসৱত যি 11,000 বড়ো ছাত্ৰ ছাত্ৰী ক্লাছ 6ত যি বঞ্চিত হ'ব লগা হৈছিল বা তেওঁলোকে পৰীক্ষাৰ পৰা বিৰত থাকিব লগা হৈছিল, বৰ্জনৰ কাৰণে বা প্ৰতিবাদৰ কাৰণে তেওঁলোকক ন্যায় দিয়াৰ বাবে বা শৈক্ষিক ভৱিষ্যতক চিন্তা কৰি আগুৱাই নিয়াৰ বাবে বড়ো সাহিত্য সভা, নিখিল বড়ো ছাত্ৰ সন্থা আৰু অসম চৰকাৰৰ মাজত এটা বুজাবুজি হয়, আলোচনাত সিদ্ধান্ত হয় আৰু এইটো হ'ল যে তেওঁলোকৰ বাবে বিশেষ এটা পৰীক্ষা অনুষ্ঠিত কৰি পেলাই তেওঁলোকৰ শৈক্ষিক ভৱিষ্যত আৰু লগতে তেওঁলোকক আগুৱাই নিয়াৰ ক্ষেত্ৰত এই সিদ্ধান্ত লোৱা হয়। আৰু বিদ্যালয়বিলাকত যি গ্ৰেডিঙৰ ব্যৱস্থা সেই গ্ৰেডিঙৰ ব্যৱস্থাটো বিকল্প এটা মেকানিজিমেৰে সেইটো দিয়া হ'ব আৰু তাৰ কাৰণে বিদ্যালয়সমূহে কোনো চিন্তা কৰিবলগীয়া বিষয় নাই। সেই কথাটো আমি আজি স্পষ্টকৈ অসমবাসী বা বড়ো ছাত্ৰ ছাত্ৰী আৰু বড়ো গাৰ্জেনসকলক আমি জনাই দিলোঁ। 2 নম্বৰ বিষয়টো ৰাষ্ট্ৰীয় শিক্ষা নীতি আধাৰত মাতৃভাষা মাধ্যমক গুৰুত্ব প্ৰদান কৰা হৈছে আৰু ইয়াৰ লগতে মাতৃভাষাক আগুৱাই নিয়াৰ ক্ষেত্ৰত নিখিল বড়ো ছাত্ৰ সন্থা বড়ো সাহিত্য সভাই গুৰুত্ব প্ৰদান কৰি আহিছে। তো আমি দাবী জনাই আহিছিলোঁ যে যি টেক্সট বুক হ'ব, যি পাঠ্যপুথি হ'ব, এইটো মাতৃভাষা মাধ্যমত ছপাব লাগে, কিন্তু 2023ত সেইটো হোৱা নাছিল। ইংৰাজী মাধ্যমত অংক আৰু বিজ্ঞান বিষয় এইটো প্ৰদান কৰা হৈছিল আৰু আমাৰ দাবী অসম চৰকাৰে সন্মান জনাই পেলাই, আমাৰ দাবী অসম চৰকাৰে গ্ৰহণ কৰি পেলাই 2024ত যি পাঠ্যপুথি, যি টেক্সট বুক, যি অংক আৰু বিজ্ঞান ক্লাছ 6 আৰু 7ৰ সেই পাঠ্যপুথি বড়ো ইংৰাজী, অসমীয়া ইংৰাজী, বেংগলী ইংৰাজীত তেওঁলোকে প্ৰকাশন কৰি পেলাই বা পাব্লিছ কৰি পেলাই বিতৰণ কৰাৰ কাৰণে সিদ্ধান্ত লৈছে আৰু অলৰেডি অসম চৰকাৰে পাঠ্যপুথি বিতৰণৰ কাম আৰম্ভ কৰিছে। আৰু এই যে সিদ্ধান্ত গুণোৎসৱৰ বিশেষ সমপৰ্যায়ত এটা পৰীক্ষা বড়ো মাধ্যমৰ 11,000 ছাত্ৰ ছাত্ৰীক তেওঁলোকক ন্যায় প্ৰদান কৰা আৰু ক্লাছ 6 আৰু 7ৰ মেথছ আৰু ছায়েন্সৰ পাঠ্যপুথি টেক্সট বুক বড়ো আৰু ইংৰাজী বা অসমীয়া ইংৰাজীত বাইলিংগুৱেল টেক্সট বুক কৰা, সেই দুয়োটা যি এটা সিদ্ধান্ত, এটা শৈক্ষিক ভৱিষ্যত, ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত, মাতৃভাষা মাধ্যমৰ ওপৰত চৰকাৰৰ যি এটা মানে যি কঠোৰ এটা সিদ্ধান্ত তেওঁলোকে যি এটা মানে পদক্ষেপ গ্ৰহণ কৰিলে, প্ৰতিবাদৰ পিছত আমি নিখিল বড়ো ছাত্ৰ সন্থাই আজিৰ এই প্ৰেছ মিটৰ যোগেদি অসম চৰকাৰৰ, অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, অসমৰ মাননীয় শিক্ষামন্ত্ৰী ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। 3 নম্বৰ বিষয়টো আছে যে বড়ো মাধ্যমৰ বা বড়ো যিখিনি পৰীক্ষাবিলাক পাতা হয়
আজি ক্লাছ 1 পৰা ক্লাছ 11 লৈকে মাধ্যম চলি আছে, অহা বছৰ এইটো 12 লৈকে চলিব। তো এই ক্ষেত্ৰত সেবা যি বৰ্ড অফ ছেকেণ্ডাৰী এডুকেশ্যন তাত একাডেমিক অফিচাৰ খালী হৈ আছে। ইয়াৰ লগতে আছাম ষ্টেট টেক্সট বুক পাব্লিকেশ্যন এণ্ড প্ৰডাকশ্যন কৰ্পৰেশ্যনত একাডেমিক অফিচাৰ খালী হৈ আছে। সেইটো তুৰন্ত নিযুক্তি দিবৰ কাৰণে অসম চৰকাৰে আমাৰ দাবী মতে তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু লগতে SCRTত ষ্টেট কাউন্সিল অফ এডুকেশ্যনেল ৰিচাৰ্চ এণ্ড ট্ৰেইনিং তাত লেংগুৱেজ লেকচাৰৰ লাগে, সেইটো খালী হৈ আছে। আৰু সমগ্ৰ শিক্ষা অভিযানত ট্ৰান্সলেটৰৰ পদ খালী হৈ আছে। এই যে খালী হৈ আছে, সেই খালী হৈ থকা কাৰণে কেতিয়াবা কুৱেশ্যন পেপাৰ ভুল হয়, কেতিয়াবা টেক্সট বুক ভুল হয়, কেতিয়াবা ছবি বেলেগ আৰু শব্দ বেলেগ, এনেকুৱা বহুতো টেক্সট বুকসমূহত বা কুৱেশ্যন পেপাৰ যিকোনো বড়ো মাধ্যমৰ ক্লাছ 1 পৰা ক্লাছ 11 লৈকে যিখিনি ব্যৱস্থা বা প্ৰক্ৰিয়া বা শৈক্ষিক যি কাম চলি আছে তাত ক'তবা নহয় ক'তবা ত্ৰুটি ভুল বহুতো সময়ত আমি অভিযোগ চৰকাৰক আমি দিব লগা হৈছে। আৰু যাৰ কাৰণে সেই পদবিলাক খালী হৈ থকাৰ কাৰণে এই ব্যৱস্থাটো হৈছে আৰু টেম্পৰাৰীৰে কাম চলাই থকাৰ কাৰণে হৈছিল। আৰু শিক্ষামন্ত্ৰী ডাঙৰীয়া সেইদিনাখন কঠোৰ এটা পদক্ষেপ ল'লে যে সমগ্ৰ একাডেমিক অফিচাৰ, লেংগুৱেজ লেকচাৰাৰ আৰু ট্ৰান্সলেটৰ সেই গোটেইখিনি পূৰণ কৰা হ'ব। আৰু এইটো অতি শীঘ্ৰে তেওঁলোকে দায়িত্ব সহকাৰে কাম কৰিম বুলি আমাক কথা দিছে, আৰু এইটো কাৰণে আমি ধন্যবাদ জনাইছোঁ। বড়ো মাধ্যমৰ 35টা হাইস্কুল টি গাৰ্ডেন মডেলত স্থাপন কৰা হ'ব, ইয়াৰ ওপৰত সিদ্ধান্ত লোৱা হৈছে। 101টা মানে 101 হাইস্কুল আৰু হায়াৰ ছেকেণ্ডাৰী বড়ো মাধ্যমত আপগ্ৰেডেশ্যন কৰা হ'ব, পষ্ট ক্ৰিয়েশ্যন কৰা হ'ব। যিহেতু মাধ্যম 11 আৰু 12ত এতিয়া আৰম্ভ হৈছে। 75খান শোণিতপুৰ আৰু বিশ্বনাথত EGS স্কুল এতিয়া নৰ্মেল স্কুলত ৰূপান্তৰিত হৈছে, LP স্কুল। সেই ইয়াত যিহেতু শিক্ষক নাই, শিক্ষকবিহীনভাৱে চলি আছে, তাত শিক্ষক দিয়া আৰু পষ্ট ক্ৰিয়েট কৰাৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ছিংগল টিচাৰ, জিৰ' টিচাৰ বড়ো মাধ্যম বিদ্যালয়ত টেট শিক্ষক নিযুক্তিৰ কথা ইয়াত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। বডলেণ্ড বিশ্ববিদ্যালয়ৰ ওদালগুৰি কেম্পাছ এটা খোলা হ'ব, ইয়াৰ কাৰণেও আলোচনা সিদ্ধান্ত লোৱা হৈছে। আৰু যি ICDS অংগনবাদী কেন্দ্ৰত যি টেক্সট বুক, সেই টেক্সট বুকটো বড়ো ছাত্ৰ ছাত্ৰীসকলে বা নতুনকৈ যিবিলাক অংগনবাদী চেণ্টাৰত যায় তেওঁলোকে সদায় অসমীয়া পাঠ্যপুথি লৈহে তেওঁলোকে পঢ়িব লগা হৈছে। তো ইয়াৰ কাৰণে এই ক্ষেত্ৰত ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্টৰ লগত শিক্ষা বিভাগে কথা পাতি পেলাই টেক্সট বুক প্ৰণয়ন আৰু টেক্সট বুক বিতৰণৰ ক্ষেত্ৰত শিক্ষা বিভাগে দায়িত্ব সহকাৰে বড়ো মাধ্যমৰ টেক্সট বুক দিম বুলি আমাক কথা দিছে। আৰু এই আলোচনা সৌহাৰ্দ্যপূৰ্ণ আছিল, আলোচনা ফলপ্ৰসূ আছিল, আৰু ইয়াৰ কাৰ্যকৰী অতি সোনকালে হ'ব বুলি আমি কামনা কৰিছোঁ। আৰু অসম চৰকাৰৰ প্ৰতি আমাৰ আহ্বান আৰু তেওঁলোকক আমি ধন্যবাদো জ্ঞাপন কৰিছোঁ।